Hello guys, welcome back to my YouTube channel. আপোনালোকক স্বাগতম জনাইছোঁ। আজি কাতি বিহু পবিত্ৰ দিন আৰু এই দিনটোতে আমাৰ ঘৰতনো কেনেকৈ পালন কৰে চাওঁ আহকচোন। ভিডিঅ'টো আপোনালোকক আবেলিৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু আবেলিয়ে এয়া চাকি বন্তি ঠিক কৰি আছে। আমাৰ ধুনুকলিজাতে চাকি এখন দুখনকৈ হিচাপ কৰি খেলি আছে। খুব ভাল পায় আৰু মামীও এইফালে চাকি বন্তি ঠিক কৰি আছে। তাৰপিছত আমি ওলালোঁ পথাৰলৈ বুলি, পথাৰত চাকি দিবলৈ বুলি। এয়া আহি আছোঁ পথাৰলৈ বুলি আৰু পথাৰো পাইছোঁহি। তাৰপিছতে আমি নামিলোঁ, ইয়াত দেখিলোঁ বহুত ফূৰ্তি কৰি আছে জোন বাই দেখি। তাৰপিছত ঘৰলৈ ঘূৰি আহোঁতে আন্ধাৰে হ'ল। তাৰপিছত দেখিলোঁ জেঠাই বৰ সুন্দৰকৈ সেৱা কৰি আছে আৰু ইমান সুন্দৰকৈ সেৱা কৰি আছে, ভাবিলোঁ ময়ো কৰোঁ। তাৰপিছতে ভক্তিভাৱেৰে ময়ো কৰি ইমান ধুনীয়া লাগিছে, বাও কৰিলে তাতে সেৱা। তাৰপিছত ইয়াৰ লগতে এনে অকণমান খেলিলোঁ। তাৰপিছত দেখিলোঁ দাই বহি আছে ঘৰৰ আৰু দেখিলোঁ ঘৰৰ ওচৰৰ এনে এজনীও আহিলে। তাৰপিছত এয়া আমাৰ শলিতা লগোৱাৰ পৰম্পৰা নিয়ম। এয়া শলিতা লগাবলৈ মাছ ফ্ৰাই কৰি আছে। তাৰপিছতে মাছ ফ্ৰাই কৰি আছে শলিতা লগোৱাৰ লগতে আৰু এয়া প্ৰসাদ, নাৰিকল, ডালিম ইত্যাদি এইবোৰ ঠিক কৰি আছে। আৰু সৰু ল'ৰা ছোৱালীবোৰো আহিলে, আহি সিহঁতকো প্ৰসাদ বিলাবলৈ বুলি লৈ আহিছিলে। সেইখিনি সময়তে ফটো এখন তুলিলোঁ আৰু সেৱা কৰিলে মামা মামীহঁতে। তাৰপিছত যিহেতু আমি কৈছিলোঁ চানা খাই বৈ মেলি এয়া শলিতা লগোৱা ষ্টাৰ্ট কৰিলে আৰু শলিতা লগাই সকলোকে খাবলৈ আৰম্ভ কৰি দিয়া হ'ল। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আৰু প্ৰথমতে ভিডিঅ'ৰ কাৰণে আপোনালোকে মৰম দিব বুলি